চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি মই ওলালোঁ বন্ধু চিনেমাখন চাবৰ কাৰণে আপোনালোকৰ লগত মই কালি দিছিলোঁ ভিডিঅ' এটি যেহেতু বন্ধু চিনেমাখন চোৱা হোৱা নাই আৰু বন্ধু চিনেমাখন চাবলৈ যাওঁ আপোনালোকে বহুত চিনেমাখনৰ কথা শুনি আছোঁ কাণত বাজি আছে সকলোৰে ভাল লাগিছে যিহেতুকে মোৰ কিন্তু আজি এওঁ নাই বন্ধু হিচাপত এওঁ লগত নাই মই ছোৱালীক লৈ চাবলৈ যাম আৰু খুবেই ভাল লাগিব বুলি কৈছে সকলোৱে চাওঁ আমিও শৈশৱ কালটো এবাৰ কেনেকৈ পাৰ কৰিছিলোঁ দেখি আহোঁ চাই লৈ বুজি পাম বলক মোৰ লগত আৰু নতুন ভিডিঅ'টি আৰম্ভ কৰিছোঁ উবেৰ লৈ পিনে আমি এতিয়া চিনেমা চাবলৈ গৈ আছোঁ বলক হেল্ল' এভৰিৱান এতিয়া উবেৰত আহি আছোঁ কি চাবলৈ গৈ আছোঁ গম পাব আপোনালোকে চিনেমা বন্ধু আৰু এয়াহে এতিয়া আছে চাওক আমাৰ উবেৰ বন্ধু কওক হে আপোনাকো বন্ধুৱে ক'লোঁ হে আপুনি কেতিয়াৰ পৰা চলায় মই ৰাতিপুৱা 5টা-6টা বজাত চলাওঁ হয় নেকি নহয় কিমান মানে বছৰ হ'ল আপোনাৰ এই মই 4 বছৰ ধৰি উবেৰ চলাই আছে আৰু এনেকৈ কওকচোন আপোনাৰ মানে কি সকলো বহুতে কয় উবেৰৰ চালকৰ মানে কিছুমান কেতিয়াবা বেয়া হেৰি পায় বুলি আপুনি কওকচোন আৰু গ্ৰাহকৰ পৰা আপুনি কেনেকৈ পাইছে আমাৰ ধৰক আমাৰ নিচিনা উঠে ছোৱালীবিলাক বা কোনোবা মহিলা এনে কিবা কেনেকুৱা ব্যৱহাৰ আপোনাক বেয়া কৰে নেকি কওকচোন অকণমান ৰাতি ওলাই কিছুমান যেতিয়া ৰাতি আমি ওলাই যাওঁ হয় তেতিয়া কিছুমান মানে পোৱা যায় বহুত মানে দিনতো বহুত ভাল ব্যৱহাৰ কৰে মানুহে কিছুমানটো ভাল আছে বহুত ভাল মানুহ হয় কিছুমানে কয় আৰু অনলাইন কৰি মানে লাষ্টত পটককৈ মানে কেঞ্চেল কৰে বুলি কয় সেইটো হয়নে তেনেকুৱা হৈছেনে আপোনালোকৰ অঁ মই মানে এনেকৈ অকণমান আপোনাৰ পৰা কথা ল'লোঁ দিয়া ভাল লাগিল নামটো কি আছিল আপোনাৰ মনোজ শইকীয়া ঠিক আছে এতিয়া বন্ধু চাবলৈ গৈ আছোঁ চাই জনাম আপুনি কেনে লাগে সেয়া বন্ধু চাওক নিলিমক বেছি ভালদৰে চিনি পাওঁ আৰু বিকাশকো পাওঁ বিবেক আৰু বিবেক ন বিবেক আৰু এই দুজন নামটো মই অৱশ্যে জানা নাই চিনেমাখন চালে গম পাম সেয়া আমি টিকেট লৈ আহিছিলোঁ মানুহখিনি অহা নাই যিহেতু সোনকালে আহি পালোঁ উবেৰত আহিলোঁ এতিয়া প্ৰথম আৰু এই হলটো বৰ্তমান 8 মাহে হৈছে অপেনিং হ'বৰ কাৰণে আৰু বন্ধু চিনেমাখনৰ মানে সম্পূৰ্ণ পৰহিৰ পৰা চলিছে একদম হাউচফুল আৰু আজি নিশ্চয় আমি সোমাই ভাল পাম মানুহ বেছি হ'লে ভাল লাগিব সেইকাৰণে চাই লওঁ আৰু আপোনালোক তেতিয়াহে দেখুৱাম হেল্ল' সেয়া প্ৰাণজিত হয় ন 10টা হয় সেয়াৰে অলপ বহিছোঁ আমি কিবা অলপ খাই ল'ম আৰু এইটো হৈছে আৰ চিনেমা হল ইয়াতে আছে আৰু কোনোবা আমাৰ মায়ে কথা পাতি আছে তাতে এখন চালে চাওক বিজুভূষণ ডাঙৰীয়া আৰু নিপন গোস্বামী চাওক তেখেতক দেখা পাই বহুত বেয়া লাগি গ'ল এই মুহূৰ্তত আৰু ভাল লাগিল এনেকৈ বেনাৰত ৰাখিছে তেখেতক হাত লৈ শান্তি পাওক মই আজি ক'লোঁ যিহেতু তেখেতৰ মই ভিডিঅ' দিয়া নাছিলোঁ আৰু এয়া চাই লওক বন্ধু কলফালে চাবা ওপৰত উঠি যায় কিমান নাম্বাৰ কিমান যাই আছোঁ ষ্টাৰ্ট হয় চাগে আৰু কিন্তু ষ্টৰি কমাই দিছে হ'ল না এখন গাঁৱত এহাল বুঢ়া বহি আছিল এহঁতৰ ল'ৰা ছোৱালীও নাছিল টকা পইচাও নাছিল হয়নে সেইকেইটা সদায় নুশুনো বেলেগ কিবা কোৱা না বেলেগ অ'কে আজি এটা য়ং ষ্টৰী আৰম্ভ কৰিম কলেজত পঢ়া 3জন বন্ধুৰ ষ্টৰী ষ্টৰি নহ'ব ফিনিছ কৰিব লাগিব বহুত দীঘল হ'ব নহয় বাকীখিনি কালি ৰাস্তাত গৈ থাকোঁতে ক'ম অ'কে শুনা
চাইছো পতি মাৰি সৰু দিটিঙানি সৰু দুষ্টামি ডাঙৰ নহম যেন কাহানিও পৰু বাকু জ্যোতি বন্ধু ধৰিবা তুমি চাই আছো ইণ্টাৰভেল কপি ইণ্টাৰভেল দিছে আমি আছো এনেকে মা আছে তোক দেখিলে বুচুকু হয় পাৰ্টি পাৰ দুদিও মুখৰ হাঁহিতি গুগলি নেটফ্লিক্স down. And all my lovely student friends. এনেকৈ কথা কোৱাৰ বিশেষ অভিজ্ঞতা নাই যদিও কিবা অকণমান ক'বলৈ মন গ'ল সঁচাকৈয়ে আজি কিবা সপোন সপোন লাগিছে মানে সেইদিনাখন কলেজত সোমাইছিলোঁ ইয়ে 3টা বছৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ সদায় মনত থাকিব এখন কলেজৰ প্ৰতিটো দিশ প্ৰতিটো কোণ ক্লাছৰুম কেইটা কেণ্টিনখন কৰিডৰবোৰ বাৰাণ্ডাবিলাক লাইব্ৰেৰীটো আৰু বিশেষকৈ প্ৰিন্সিপাল ছাৰৰ ৰুমটো মানে আৰু তাত আমাৰ ব্ৰডাৰ সৰু সৰু মানুহবোৰ ক'ত কেনেকৈ হেৰাই যায় কোনো ঠিক নাই ফিনিশ খতম মানুহবোৰ ওলাই গৈছে আমি ওলাই যাওঁ দ্য এণ্ড হৈছে আৰ চিনেমা হল আৰু এতিয়া চাই কেনে লাগিল একদম মজা ধুনীয়া লাগিছে সঁচাকৈ ইমান ভাল লাগিছে কিন্তু বন্ধু যিহেতুকে মোৰ মিষ্টাৰ লগত নাই বাৰু তথাপিও একো নহয় তেখেতে চাব পিছত আমি যিহেতু সুবিধাৰ কাৰণে দুয়োটাই আহিছোঁ আৰু তাক দেখুৱালোঁ স্কুলীয়া জীৱনত যে বুজি পাব এতিয়া সেইকাৰণে মই আচলতে ফ্ৰেণ্ডখিনিৰ কথা বুজাবৰ কাৰণে তাইক মই লৈ আহিছোঁ আৰু সঁচাকৈ নয়েল নীলিম শেষত আমি চিনেমা হলৰ পৰা ওলাই আহি মেজিকত উঠিলোঁ এতিয়া ঘৰত যাম আৰু তাই চালে কিন্তু এওঁ চাব নাপালে মই এবাৰ আৰু কৈছোঁ যিয়ে নহওক বেয়া লাগে বন্ধু গাড়ী চোৱাৰ নিচিনা হৈছে যিয়ে নহওক এতিয়া আমি চিনেমাখন চাই খুবেই ভাল পালোঁ আৰু দৰ্শকৰ বহুত ভাল পাইছে দৰ্শকবিলাকে আৰু বিশেষকৈ নয়ন নীলিম আৰু লক্ষংগ গোটেইখিনিকে মই ধন্যবাদ জনাইছোঁ এখন ভাল চিনেমা আমাক দেখুৱাৰ কাৰণে আৰু বহুত শুভেচ্ছা থাকিল আগলৈ এনেকৈ ভাল চিনেমা চাবলৈ পাম আৰু আপোনালোকেও আহক বন্ধু চিনেমাখন চাওক এনজয় কৰক এয়া সঁচা ভাল পোৱা বন্ধুত্বৰ মৰম চেনেহ এনাজৰী সঁচাকৈ এই চিনেমাখনৰ দ্বাৰাই আপোনালোকে পাব আৰু সেয়েহে ভিডিঅ'টিৰ মাজৰ পৰা বিদায় লৈছোঁ বাই বাই